আজি আমি এই ভিডিঅ'ত জানিম যে মোৰ প্ৰিয় সাহিত্যিক ৰচনাখন কেনেকৈ লিখে আৰু কাৰ বিষয়ে লিখিবা যাতে সম্পূৰ্ণ মাৰ্কছ পোৱা। প্ৰথমতে আমি আৰম্ভণি কৰিম। সাহিত্য হ'ল সমাজ এখনৰ দাপোন। সাহিত্য ৰচনা কৰা লোকসকলেই হ'ল সাহিত্যিক। মই বহুতো সাহিত্যিকৰ লিখনি পঢ়িছোঁ। সেইসকলৰ কোনজন সাহিত্যকেই মোৰ অপ্ৰিয় নহয়। তথাপিতো সাহিত্যিক হিচাপে লিখিবলৈ দিয়াত মই মোৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা দেৱক বাছি লৈছোঁ। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম আৰু বংশ পৰিচয়। 1864 চনৰ 14 অক্টোবৰ তাৰিখে কাতি মাহৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা জন্ম হৈছিল। দেউতাক নগাঁৱৰ পৰা বদলি হৈ নাওৰে বৰপেটালৈ গৈ থাকোঁতে নাওৰ বুকুতে আহতগুৰি নামৰ ঠাইত তেখেতৰ জন্ম হৈছিল। লক্ষ্মী পূৰ্ণিমাৰ দিনা জন্ম হোৱা বাবে তেখেতৰ নাম লক্ষ্মীনাথ হ'লগৈ। দেউতাকৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী। লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যকৰ্ম। লক্ষ্মীনাথ বেজবৰুৱা আছিল অসমীয়া সাহিত্যৰ কাণ্ডাৰী। অসমীয়া সাহিত্যলৈ তেখেতৰ অৱদান অপৰিসীম। তেখেতৰ সাহিত্যৰাজি হ'ল নাটক চক্ৰধ্বজ সিংহ, বেলিমাৰ জয়মতী, ধেমেলীয়া নাটক, নমল, পাচনি, লিটিকাই, চিকৰপতি, নিকৰপতি। চুটিগল্প হ'ল সুৰভি, জোনবিৰি, সাধুকথাৰ কুকি, কেহ কলি। উপন্যাসসমূহ হ'ল পদুম কুঁৱৰী, কবিতা পুথি হ'ল কদমকলি আৰু আত্মজীৱনী মোৰ জীৱন সোঁৱৰণ। সাধুকথা হ'ল বুঢ়ী আইৰ সাধু, ককা দেউতা আৰু নাতি ল'ৰা। তাৰ পিছতে শিশু গ্ৰন্থ জুনুকা, জীৱন গ্ৰন্থ ডাঙৰীয়া দীননাথ বেজবৰুৱা, শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱ আদি। প্ৰিয় হোৱাৰ কাৰণ। লক্ষ্মীনাথ বেজবৰুৱা মোৰ প্ৰিয় সাহিত্যিক হোৱাৰ কাৰণ হ'ল বেজবৰুৱাৰ লেখনিৰ উদ্দেশ্য আছিল এহাতে পাঠক সমাজক আনন্দ দিয়া আৰু আনহাতে অসমৰ উন্নতি আৰু অসমীয়া সমাজখন নিষ্কলুষ কৰাৰ মনোভাৱ। বেজবৰুৱাই তেওঁৰ নাটক, কবিতা, গল্প আদি আটাইবোৰ ৰচনাৰ যোগেদি এই উদ্দেশ্য সাধন কৰিবলৈ চেষ্টা চলায়। তেওঁৰ কবিতাৰ মাজেৰে প্ৰবাহিত দেশপ্ৰেম আৰু অসম প্ৰেমৰ বাণীয়ে মুগ্ধ কৰে। সেয়ে অসমীয়া সাহিত্যত বেজবৰুৱা উল্লেখযোগ্য। সাহিত্যিকা তেওঁ ৰসৰাজ হিচাপে বিভূষিত আৰু তেওঁৰ সাহিত্য ক্ৰমশঃ পৰিৰস পোৱা যায়। সেয়ে তেখেত মোৰ প্ৰিয়। 1938 চনৰ মাৰ্চ মাহৰ 26 তাৰিখে তেখেতৰ দেহাৱসান ঘটে। সামৰণি। আমি সকলোতকৈ লাষ্টত লিখিব লাগিব সামৰণি। অসমীয়া চুটিগল্প জনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া জাতিৰ বাবে প্ৰেৰণা আৰু দিগদৰ্শক। তেখেতৰ সাহিত্যৰাজি সুলভ মূল্যত তেখেতৰ আদৰ্শক অনুগমন কৰি জাতীয় অস্তিত্ব ৰক্ষা কৰাৰ সংকল্প লোৱা উচিত।